কবিতাৰ শিৰোনাম মমতাৰ চিঠি। এয়া মম এডাল জ্বলাই লৈছো আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো। মোৰ গাতহে অচিনাকি নিচা বাৰুকৈ লাগিছিল। সেইদিনা আছিল কাতিৰ কুঁৱলী সনা এটি কোমল পুৱা আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তলহৰা এটা শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অনেক ঢৌৰ কঁপনি জাগিছে। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনে লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বয়সো হৈছে। তাৰ উপকাৰী ডালিম গুটি যেন দাঁত অকণো গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতযোৰলৈ এনেদৰে তধালৈকে চাই থাকে কিয়? তাৰ উপকাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবুল এতিয়া বয়সো হৈছে আৰু ডাঙৰ হলে তাক স্কুলত নাম লগাই দিম। সি স্কুলত থকা সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব পাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত তুমি যিদিন ওলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈ দি ভতিয়াই গৈ লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিন ওলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লবা ইতি মমতা। আকৌ এবাৰ বুজিছা মাঘৰ বিহুৰ জুইকুৰা বৰ ৰাও ৰাওকৈ জ্বলিছে। আমাৰ আইতাৰ কলি ছাগলীজনী 2টা পোৱালি জগিছে। এটা সুট বগা আনটো পখৰা। নমস্কাৰ।